ইউটিউব চেনেল ঋতুপৰ্ণাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকলৈ এটা ধুনীয়া ব্লগ লৈ আহিম। ব্লগটো হৈছে আমাৰ অসম সন্তান ফ্লৰিনা গগৈ যোৰহাটলৈ আহিব আজি। বলক তেতিয়াহ'লে একেলগে চাওঁ আজি দিনটো। আমাৰ ফ্লৰিনাৰ বেষ্ট ফ্ৰেণ্ড ফ্লৰিনালৈ লৈ আহিছে। ফ্লৰিনাক ৱেলকাম কৰিব। কি ক'বা আজি ফ্লৰিনাক লগ পাই ইমান পিছত ভাল লাগিবনে? অঁ ভাল লাগিব। ডান্স কৰিবানে? অঁ কৰিম। বেটেল কৰিবা? আপোনালোকে চাবলৈ পাব আজি বেটেল কৰিব। চালোঁ এক্সাইটেড হৈ আছোঁ ফ্লৰিনাৰ লগত কৰিবলৈ। হয়নে? আৰু ভাল লাগিছেনে? পুৰা মজা লাগিছে। আমি ইমান ধুনীয়াকৈ চবেই এনেকৈ সাজি কাচি লৈছোঁ। এয়া ধুনীয়াকৈ ওলাই গৈছে। পত্নী চাই দিয়ক এবাৰ। এয়া ধুনীয়াকৈ সাজি কাচি যোৱা হৈছে। আৰু এইফালে ময়ো আমি এনেকৈ ধুনীয়াকৈ সাজি কাচি গৈছোঁ। এইফালে পানী চাই দিয়ক। এয়া একদম ধুনীয়াকৈ আমাৰ হেণ্ডচাম একদম চাউথৰ হিৰ' হৈ গৈছে। এয়া ফ্লৰিনাক আনিবলৈ চব ওলাইছে এনেকৈ সাজি কাচি তাহাঁতি চব ৰেডি হৈছে। এতিয়া মৰিয়নিৰ পৰা যোৰহাট যোৱা হ'ব। যোৰহাটৰ পৰা আকৌ মৰিয়নি আহিব। আহি পানি ইয়াত আমাৰ আজি কাৰ্যসূচী বহুত আছে, আপোনালোকক দেখাই যাম। ফ্লৰিনা ঘৰ গগৈ বাসগৃহৰ সন্মুখত এনেকৈ লগাই থৈছে ৱেলকাম টু ফ্লৰিনা গগৈ সন্মুখত ধুনীয়াকৈ সজাই মেলি থৈ দিয়া আছে। ছোৱালীজনী ডাঙৰ হৈ গ'ল একদম। ভাইটিক লগ পাইছে দুইটাই। এয়া দুইটাই এয়া খেলিছে। দুইটা বেষ্ট ফ্ৰেণ্ড তাহাঁতি দুটা। ভাইটিক লগ পাইছে দুইটাই। এয়া দুইটাই এয়া খেলিছে। ছোৱালীজনী বহুত ধুনীয়া একদম ডাঙৰ হৈ গ'ল। ফ্লৰিনা গগৈ ঘৰৰ সন্মুখত চবেই ফটো ছেশ্যন চলিছে। এতিয়া ইয়াৰ পৰা মৰিয়নি যোৰহাটৰ পৰা মৰিয়নিলৈ নিয়া হ'ব ডান্স স্কুললৈ গোটেইখিনি। এয়া ট্ৰফি লৈ আংকেল সন্তোষ ৰবি দাস। দাদাক মাতা। বাই বাই। ক'ত যাবা? ওপৰলৈ যাবা? ফ্লৰিনা গগৈ গৈ আছে আমাৰ আগে আগে। আমি বিহাইণ্ড দ্য কেমেৰাতে এনেকৈ পাইছেহি চবে ইয়াত কৰি আছে। হেল্ল' ফ্লৰিনা। কি ক'বা ফ্লৰিনা? এয়া যোৰহাটৰ মাজমজিয়াত ইয়াৰ পৰা মৰিয়নিলৈ যাব। এনেকৈ কণমানিজনীয়ে যোৰহাট লগতে অসমৰ নাম কঢ়িবলৈ সক্ষম হৈছে। আজিৰ দৰে ভৱিষ্যতৰ দিনতো তাইৰ লগত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এয়া বৰুৱা চাৰিআলিৰ পৰিৱেশ উখল মাখল লাগিছে গোটেই। এইফালে আজি গোটেই যেন যোৰহাটত বিহু পূজা অনুভৱ মানুহ এনেকৈ ৰাস্তাৰ মাজে মাজে এয়া ফ্লৰিনা গগৈ পাইট দি গৈছে। যোৱা হৈছে খুব কৈছে একদম কথা দেই ধুনীয়াকৈ কৈ যায়। ৰ'দত বেচেৰি একদম গৈ আছে। এয়া যাব নি? এয়া চিনামৰাত ফ্লৰিনা গগৈ চিনামৰা আৰক্ষী ইয়াত আৰক্ষী চকী ইয়াত ফ্লৰিনা গগৈ সম্বোধনা জনাবলৈ ৰখোৱা হৈছে। আমাৰ কেমেৰাত আহি আছে। গৰমত হৈছে বহুত না? গৰমত যে এইটো গেলি গ'ল। টেষ্টি নে? গেলি যায়। মোৰ লগত যাব লাগিব। মাতি বল যদি আয়ুষৰ লগত তুমি আমাৰ ইফালে অইন ৰিপৰ্টাৰ স্বেতা ওচৰত যাব লাগিব।
মই সত্য নকয় তুমি আগতে কৰিছিলা নহয় তুষাৰ ছাৰক শিকাই দিছিলা নহয় অকণমান ফ্লৰিনা মৰিণী আদৰিবলৈ গায়ন বায়ন বিহু তাই আহোঁ সম্বন্ধ হৈছে মাজমজিয়াত এয়া ভাল লাগিছে না এয়া ফ্লৰিনাৰ টিচাৰ জয় আফা মৰিয়নিৰ ৰেলৱে শিল্পশাখাত উপস্থিত হৈছেহি আমি তেখেতক মঞ্চলৈ আগুৱাই আনিবলৈ উদ্যোগ হ'বলৈ আমি অসমবাসীয়ে এই ফ্লৰিনা গগৈক শান্তকৈ নিশ্চয় পাব লাগে বা বৰ ধুনীয়া লাগিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিছে ইয়াক কৃষকৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান এটি সুন্দৰ উপহাৰ এয়া নাই এনেকৈ দিব নহ'ব ভালকৈ দিব লাগিব আপোনালোকে ফ্লৰিনাক বৰণ কিবা কৰিছে সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন ভাবিছে মুক্তিবাদ ছেলে জানিব পাৰিছোঁ যে ফ্লৰিনাই যিটো গীতত নৃত্য প্ৰদৰ্শন কৰিব সেইটো হৈছে অডিশ্যনত যাওঁতে যিটো গীতত তেওঁ নৃত্য পৰিৱেশন কৰিছিলে সেই গীতটোতে নৃত্য পৰিৱেশন কৰিব তাৰ পিছৰখিনি আমি সকলোৱে দেখিলোঁ তাৰ পিছৰখিনি এক ইতিহাস ইতিমধ্যে সেইখিনি বুৰঞ্জীত পৰিণত হৈছে তাৰ ছুপাৰ ডেন্সাৰ চেপ্টাৰ 4
তেখেতে চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিছে What's up, guy? How you doing? I'm having dreams with you. I try to watch no the way you're part of my mind. We're partners in twine. We trying to get your legs and the boy back time. Cause it's quick with my bubble wrap. Who's a one girl I wanna make your mama have? You know what I'm telling you. जिना चंगे कामना चंगे लग दे ओ कीवे पिंड कजिए असी जोड़ पागली Tôi sẽ đây đây tôi này bài chia sẻ. Em mới chịu. Ai spot.